বৃহৎ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু প্ৰায় ২৭,০০০ পদত নিযুক্তি দিব ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে বিজ্ঞাপন আৰু এয়া এক সুখবৰ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে আৰু প্ৰকাশ পাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বিজ্ঞাপন ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা ১৩,১৪১টা চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা বুলি জানিব পৰা গৈছে আৰু চতুৰ্থ বৰ্গৰ পদত অষ্টম শ্ৰেণী অৰ্হতাৰ পদ ৯,০০০টা বুলি জানিব পৰা গৈছে আনহাতে মেট্ৰিকৰ উত্তীৰ্ণৰ বাবে ৪,৩০০টা চতুৰ্থ বৰ্গৰ পদো আছে আৰু একাউণ্টেণ্ট কেচিয়াৰ জুনিয়ৰ এছিষ্টেণ্ট LD আৰু ষ্টেনোগ্ৰাফাৰৰ মুঠ পদ ৮,৩৩১টা ইয়াৰ বাবে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক অৰ্থাৎ চাৰ্টিফিকেট থাকিব লাগিব প্ৰমাণপত্ৰ ফিল্ড এছিষ্টেণ্ট ফিল্ডমেন ছেকশ্যন এছিষ্টেণ্ট ছইল কনজাৰ্ভেশ্যন আৰু ফিল্ড ৱৰ্কাৰ জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন আৰু অফিচাৰৰ পদ মুঠ পদ ৩,৬৯০টা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব এই পদৰ প্ৰাৰ্থীসকল ড্ৰাইভাৰৰ পদো আছে ১,১২০টা আৰু এই ড্ৰাইভাৰৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী বা প্ৰাৰ্থীগৰাকী সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে হ'ব আবেদন প্ৰক্ৰিয়া ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ ১১ এপ্ৰিল ২০২২ চনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ মে ২০২২ সাধাৰণ শ্ৰেণী OBC আৰু MOBCৰ বাবে আবেদনৰ মাচুল সৰ্বোচ্চ ৩৫০ টকা ST SCৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল সৰ্বোচ্চ ২৫০ টকা এই মুহূৰ্তত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটা জৰুৰী খবৰ আমি জনাই আছো দুখনকৈ চাকৰিৰ নটিফিকেশ্যন প্ৰকাশ আসাম ষ্টেট ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ আৰু ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ হিচাপে চাকৰিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বুলি জানিব পৰা গৈছে সৰ্বমুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বাবে বিজ্ঞাপন জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু অসম চৰকাৰৰ বৃহৎ নিযুক্তি সন্দৰ্ভত এই মুহূৰ্তত আমি ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ জ্ঞাতাৰ্থে সুখবৰ জনাই আছো প্ৰায় ২৭,০০০ পদত নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে ইয়াৰে ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে ১৩,১৪১টা চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা আছে আৰু চতুৰ্থ বৰ্গত অষ্টম শ্ৰেণীৰ অৰ্হতাৰ পদ আছে ৯,০০০টা আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে চতুৰ্থ বৰ্গৰ পদো আছে আৰু সেই পদৰ সংখ্যা হৈছে ৪,৩০০টা আনহাতে ৮,৩৩১টা পদ আছে একাউণ্টেণ্ট কেচিয়াৰ জুনিয়ৰ এছিষ্টেণ্ট LD আৰু ষ্টেনোগ্ৰাফাৰৰ আৰু লগতে ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আৰু লগতে ৬ মাহৰ বাবে হ'লেও কম্পিউটাৰৰ প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট থাকিব লাগিব আনহাতে ফিল্ড এছিষ্টেণ্ট ফিল্ডমেন ছেকশ্যন এছিষ্টেণ্ট ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদৰ সংখ্যা হৈছে ৩,৬৯০টা পুনৰ কৈছোঁ ৩,৬৯০টা আছে আৰু তাৰ বাবে প্ৰাৰ্থী লাগিব উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব ড্ৰাইভাৰৰ পদৰ সংখ্যাও আছে যথেষ্ট ১,০০০তকৈ অধিক আছে ১,১২০টা ড্ৰাইভাৰৰ পদৰ সংখ্যা আছে আৰু তাৰ বাবে হায়াৰ ছেকেণ্ডাৰী বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব এপ্লিকেশ্যন যিসকলে প্ৰদান কৰিব আৰু প্ৰক্ৰিয়া অনলাইন মাধ্যমেৰে হ'ব আবেদন প্ৰক্ৰিয়া ১১ এপ্ৰিল ২০২২ চনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ মে ২০২২ আৰু সাধাৰণ শ্ৰেণী OBC MOBCৰ বাবে আবেদনৰ মাচুল সৰ্বোচ্চ ৩৫০ টকা ধাৰ্য কৰা হৈছে বুলি জানিব পৰা গৈছে আনহাতে ST SCৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল সৰ্বোচ্চ ২৫০ টকা জানিব পৰা গৈছে দুখনকৈ চাকৰিৰ নটিফিকেশ্যন প্ৰকাশ হৈছে সেয়া হৈছে আসাম ষ্টেট ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ আৰু এই সৰ্বমুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বিজ্ঞাপন জাৰি কৰা হৈছে আমাৰ ৰাজ্যৰ এটা ভয়াৱহ সমস্যা হৈ পৰিছিল সেয়া নিবনুৱা সমস্যা আৰু মুখ্যমন্ত্ৰী ডক্টৰ